নমস্কাৰ মইজন আপোনালোক সকলোকে অনুভূতিছ কিচেনলৈ স্বাগতম জনাইছো মই লৈছোতে কেইটামান কঁঠালৰ ৰৱা গুটিখিনি উলিয়াই লৈছো এতিয়া মই এইখিনি গ্ৰাইণ্ডাৰ জার এটা পিছি লম ব্যৱহাৰ কৰা এটা মিডিয়াম সাইজৰ বাটিতে এক বাটি চাউলৰ গুড়ি লৈছো আৰু লম ইয়াতে বেকিং সোডা আৰু বেকিং পাউডাৰ আৰু ইয়াতে এভাৰেডে আমুল 2 টেবিলস্পুন লৈছো আৰু ইয়াতে দিম ঢালি থোৱা কঁঠালৰ ৰসখিনি এটা মই এখিনি মিক্স কৰি লম মই ইয়াতে দিম নিমখ মোৰ কঁঠালটো মিঠা আছে সেই কাৰণে মই ইয়াতে চেনি ব্যৱহাৰ নকৰো নিমখৰে বনাম ইয়াতে অলপ অলপকৈ পানী দি মই এখিনি ভাল এটা পেষ্ট বনাই লম যাতে মিশ্ৰণখিনি কেৰাহীত দিলে ধুনীয়াকৈ ফুলি উঠে এখিনি হেণ্ড মিক্সাৰেৰে মিক্স কৰি লম 3 মিনিট মান মিক্স কৰি লৈছো এতিয়া মই এখিনি চামুচেৰে একলগ কৰিম আপোনালোকে এনেদৰে কঁঠালৰ পিঠা বনাই খাইছেনে যদি খোৱা নাই এনেকৈ বনাই খাব ভাল লাগে খাবলৈ ইভিনিঙত চাহৰ লগত বনাই খাব পাৰে এতিয়া 2 মিনিট হ'ল চাক এনেকুৱা হৈছে গেছৰ ফ্লেমত এটা কেৰাহী বহুৱাই দিম ইয়াতে দিম তেল আৰু তেলখিনি গৰম হ'লে মই ইয়াতে দিম মই হাতখন ভালকৈ সাফা কৰি লৈছো ইয়াতে মই হাতেৰে এটা অলপ অলপকৈ মিশ্ৰণখিনি দিম পকৰীৰ নিচিনাকৈ দি বনাম একচুয়ালি এটো পকৰী নহয় কঁঠালৰ পিঠাহে এনেকৈ বনাব লাগে মই ইয়াত পানী ব্যৱহাৰ নকৰিলেও হ'ল হয় কিন্তু মই ইয়াত বেছি কঁঠালৰ ৰস ব্যৱহাৰ কৰা নাই যদি আপুনি মোৰ কঁঠালৰ ৰসটো বেছি মিঠা কাৰণে মই বেছি ব্যৱহাৰ কৰা নাই যদি আপোনাৰ কঁঠালৰটো বেছি মিঠা নহয় তেতিয়া হলে আপুনি কঁঠালৰ ৰসহে ব্যৱহাৰ কৰিব আৰু যদি কঁঠালটো মিঠা বেছি হয় ৰসখিনি তেতিয়া পানী ব্যৱহাৰ কৰিব চাওক ইয়া মই এখিনি ভাজি লম চাওক আমাৰ ৰংচুৱা হ'ব ধৰিছে অলপ অলপ এখিনি মই অলপ অলপ ৰংচুৱা হোৱালৈকে ভাজি লম চাওক আমাৰ পিঠাখিনি কেনেদৰে ফুলি উঠিছে ইয়াতে বেছি তেল দিয়া নাই আৰু এই পকৰীটো বনাওঁতে বেছি তেল নালাগে এই পকৰীখিনি বনাওঁতে বেছি তেল নালাগে এই ননষ্টিক পেনটোত মই অলপমান তেল দিলে এই পকৰীটো হ'ল হয় কিন্তু মই ইয়াতে তেলত ফ্ৰাই কৰিহে খাম বুলি ভাবিছিলোঁ সেই কাৰণে মই ইয়াতে তেল দিছো তেল ব্যৱহাৰ কৰিছো আপোনালোকে নিজৰ মত অনুসৰি বনাব আপোনালোকে নিজৰ মত অনুসৰি এটো বনাই খাব তে মোৰ এখিনি অলমোস্ট হলে মই এতিয়া লম এখিনি নমাই মই এটা লম প্লেট আৰু এখিনি মই নমাই লম যদি এতিয়ালৈকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়াহলে সাবস্ক্ৰাইব কৰি ল'ব আৰু আগলৈ আমাৰ ভিডিও নটিফিকেশন পাই থাকিবলৈ বেল আইকনটো প্ৰেছ কৰি দিব এটা হল আমাৰ কাঠলৰ পিঠা খাবলৈ ৰেডি চাওক কিমান সফট হৈছে বহুত সফট হৈছে খাবলৈ ইমান ভাল বহুত সফট ইমান ধুনীয়া এটা পিঠা ৰেডি হৈছে খাবলৈ ইমান টেষ্টি হৈছে আপোনালোকে বনাই খালে গম পাব